অৱশেষত স্বস্তিৰ নিশ্বাস পৰিল। লকডাউনৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত আবদ্ধ হৈ থকা যাত্ৰীসকল স্বগৃহ অভিমুখে ৰাওনা হ'ল। অসম চৰকাৰ আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ উদ্যোগত প্ৰথম পৰ্যায়ত 12,600 জন যাত্ৰীয়ে স্বগৃহ অভিমুখে ৰাওনা হয়। জানিব পৰা মতে গুৱাহাটী পল্টন বজাৰৰ পৰা 26খন বাছেৰে বৰপেটা আৰু এখন বাছেৰে গোৱালপাৰা অভিমুখে যাত্ৰীসকল ৰাওনা হয়। ঠিক সেইদৰে আদাবাৰী বাছ আস্থানৰ পৰা 25খনকৈ বাছ যাবলৈ দিয়া হয়। আনফালে গুৱাহাটীৰ 4টা স্থানৰ লগতে ISBTৰ পৰাও দূৰণিবতীয়া জিলালৈ যাব পৰাৰ ব্যৱস্থা কৰা হয়। এই সম্পৰ্কত অসম ৰাজ্যিক পৰিবহণ নিগমৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে কি মন্তব্য কৰে শুনোৱা হওক। কালি 5,000 পঠোৱা আমাৰ টাৰ্গেটহে আছিল, কাৰণতো 5 দিন নিচিনা নহয়তো। এতিয়া ঘৰৰ পৰা ৰাইজে ওলাব, লকডাউন আছে, পুলিচে ৰাখিব, সুধিব, তেওঁতো প্ৰমাণ দেখাব লাগিব। সেই প্ৰমাণটো ডিজিটেল টিকেট আমি দিছোঁ। তো গোটেই ডেটা লোৱা, ডেটা ফিল্টাৰ কৰা, ডেটা অপব্যৱহাৰ আছিলে তলত, তো তাকো ঠিক কৰা, বহুত এটা কাম আছিলে বহুত, আৰু বহুত এটা চিষ্টেম মেকানিজম ক্ৰিয়েট কৰিবলগীয়া হৈছিলে, যিটো মাৰ্চিভ অপাৰেশ্যন আছিলে। আগতেতো আমি আৰু আমাৰ ASTC ঠিক কৰা নাই এইটো এনেকুৱা অপাৰেশ্যন। গোটেই ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট মিলি আমি আজিকালি আমিতো ভাবিলোঁ যে প্ৰথম ডে আছে, তাহলে 5,000 কৰিম, কাৰণতো ৰাইজে ঘৰৰ পৰা ধৰক আমি টাইম ৰাখি দিওঁ, বছ যাব 8 বজে। উল্লেখযোগ্য যে সামাজিক দূৰত্বৰ প্ৰতি লক্ষ্য ৰাখি একোখনকৈ বাছত 16গৰাকীকৈ যাত্ৰী পঠোৱাৰ ব্যৱস্থা কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, anyfocus.com।